Good morning guys. আজি ভাবিলো মৰ্নিং শুই উঠি মিনি ব্লগ এটা বনাই দিওঁ বুলি তাতে এনে ক'লে মাংস মানকে যা বুলি চাওঁ কি হয় কি নহয় আজি দিনটো মই দেখাম সেইটো সৰু মিনি ব্লগ গৈ আছোঁ এতিয়া বৰ্তমান মাংস আনিবলৈ আমাৰ ইয়াত ৰাস্তাটো বনাই আছে পুৰা বেয়া হৈ আছে এইফালে গৰু পাললৈ নিবলৈ গৰু উলি আছে যিহে নেকি আগতে ৰাস্তাটো বিৰাট সৰু আছিলে এতিয়া ডাঙৰ হ'ল এনেই ভাল লাগিছে অলপ দেই গাইজ এফালে আহি এখন স্কুল পাই গ'লোহি য'ত ধুনীয়া ধুনীয়া ল'ৰা ছোৱালীয়ে পঢ়ি আছে হেল্ল' হাই বাই এনে আপোনালোকৰ ভাল লাগেনে বাৰু এনেকৈ সৰু সৰু কালৰ স্কুলবিলাক দেখিলে মানে এনেই ভাল লাগে ন আকৌ যাবলৈ মন যায় স্কুললৈ মোৰতো বিয়াত যাবলৈ মন যায় দেই কাৰ যাবলৈ মন যায় নেযায় মই নাজানো 100 টকা মাংস লৈ ল'লোঁ একদম যাওঁ ধুনীয়াকৈ খাওঁগৈ ভাতটো একদমকৈ কি কয় গাই পাই গ'লো সি ঘৰ একদম ধুনীয়াকৈ মাংস চাংস লৈ বুঢ়ীয়ে এনে কি কৰি আছে কি কৰি আছে আপুনি সেইটো কওক অঁ এইখিনি মাংস ধুনীয়াকৈ বনাবা এনে খোৱাকৈ লগে এনে চৌ পাতিয়ে দিলে এইফালে দেখিছে নহয় আমাৰ এনে ধুনীয়াকৈ এইফালে পূৰা ধুনীয়া বা এইফালে সৰিয়হ আৰু মাংস খাই কেনেকুৱা লাগে কমেণ্টত জনাই দিবাচোন গাইজ